এনাজৰি এনাজৰি পৰিয়ালত মোক এড কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ সন্মানীয় এডমিনসকলক, যিসকলে এনাজৰি গ্ৰুপটো এটা পৰিয়ালৰ নিচিনা চলাই নিছে। এনাজৰি গ্ৰুপখনত আহিলে এনেকুৱা অনুভৱ হয় যেন মই এটা পৰিয়ালত আছোঁ, য'ত আছে মৰম, চেনেহ, ভালপোৱা আৰু ফ্ৰেণ্ডশ্বিপক বহুজনে বহু ধৰণে ফুলফৰ্ম দাঙি ধৰিছে, কিন্তু তাৰে ভিতৰত মোৰ ভাল লগাটো হৈছে few relationship in earth never die, that is confirmation। হয়, ফ্ৰেণ্ডশ্বিপৰ কথাই সুকীয়া। যেনেদৰে প্ৰেম কৰোঁ বুলি কৰিব নোৱাৰি, ঠিক সেইদৰে ফ্ৰেণ্ডশ্বিপ কৰোঁ বুলি কৰিব নোৱাৰি। ফ্ৰেণ্ডশ্বিপ গঢ় লয়। ঠিক সেইদৰে আমাৰ জীৱনতো বহুতো ফ্ৰেণ্ড আহিছে আৰু গুচিও গৈছে, কিন্তু প্ৰকৃত ফ্ৰেণ্ড কেইজনমানহে পাইছোঁ, সেইকাৰণে সফলা। আমাৰ ফ্ৰেণ্ডশ্বিপখন বহুত দীঘল হ'লেও আমাৰ অন্তৰত থকা ফ্ৰেণ্ড লিষ্টখন তেনেই চুটি। এনাজৰি গ্ৰুপখনত সকলো মেম্বাৰ্ছৰ মাজত আছে মৰম, চেনেহ, মিলা প্ৰীতি আৰু বন্ধুত্ব। নাই কোনো জাতিৰ ভেদাভেদ, নাই কোনো ধনী দুখীয়া। এটাই আছে, সেইটো হ'ল বন্ধুত্ব। বন্ধুত্বত নাই কোনো তেজৰ সম্পৰ্ক। বন্ধুত্বত আছে মাথো মৰম, ধেমালি আৰু ইচ্ছা, যাৰ আগত অকণো লাজ নকৰাকৈ, অকণো সংকোচ নকৰাকৈ মনৰ সকলো কথা খুলি ক'ব পাৰি। সেয়াই হৈছে বন্ধুত্ব, এক পবিত্ৰ সম্পৰ্ক, য'ত থাকে মান, অভিমান আৰু কত যে কি ঠিকছে কাজিয়া লাগি মুখ ফুলাই থাকি পিছৰ দিনাই সকলো পাহৰি, সকলো অভিমান পাহৰি মাত দিয়াই হৈছে বন্ধুত্ব, নহয় জানো? আহাচোন আমি সকলোৱে এনাজৰি পৰিয়ালত এক পবিত্ৰ সম্পৰ্ক গঢ়ি তোলো। God bless you, Lord. Thank you.